হেল্ল' হেল্ল' হেল্ল'। হয় ছাৰ, আপোনাৰ তাত চাকৰিৰ কাৰণে মই এপ্লাই কৰিছোঁ, এতিয়ালৈকে খবৰ চবৰ একো নাই। অঁ, খবৰটো জনাই দিলে অলপ ভাল হ'ল হয়। হয় নিশ্চয়। আপুনি এপ্লাই কৰিছিলে, কিন্তু আমাৰ ইয়াত মানে সীমিত সংখ্যক পদ থকাৰ কাৰণে মই আপোনাক চিলেক্ট কৰিব নোৱাৰিলোঁ। গতিকে আপুনি বেয়া নাপাব। আপুনি এক কাম কৰিব, আপুনি পুনৰবাৰ চেষ্টা কৰিব। ঠিক আছে তেন্তে। ইমান পঢ়া শুনা কৰিলোঁ, এতিয়ালৈকে চাকৰি পোৱা নাই। হয়তোবা জীৱনটো খেতি কৰি কটাব লাগিব। উপায় নাই। অ' দাদা, কি কৰি আছে? এই নেকি? আহা এইফালে। কি কৰিম, এয়া বাগানত কাম কৰি আছোঁ। আজিকালি কি কৰি আছা? মই ভাবিছোঁ খেতিত লগাম নেকি, খেতিত কৰি থাকিম নেকি খেতিবিলাক। অঁ, খেতি কৰিলেতো ভালেই। এতিয়া বৰ্তমান কি কিমান ইণ্টাৰভিউ মাৰিলা, কি চাকৰিটো মাৰিছিলোঁ, নোৱাৰিলোঁ। হয় নেকি? আমি এয়া চাই লোৱা কেনেকা বাগান চগান কৰিলোঁ। আজিকালি মানে কি চাকৰি আশা কৰিলে মানে লাভ নাই। সেইটো ইনকামত মানে লাগি থাকিবা, সেইটোত ভাল। এয়া বাগান কৰিছোঁ, লাও কৰিছোঁ, তামোল বাগান যিনো আছে বাগানত চব কৰিছোঁ। চোৱা, বৰ্তমান এটা এটাকে আহিলেও আমাৰ কিমান ইনকাম হ'ব। চাকৰি আশা কৰিলে লাভ নাই। তুমি এক কাম কৰা, চাকৰি-চাকৰিবিলাক বাদ দিয়া। দি কেনে তুমি এনেকা বাগান এটা ধুনীয়াকে বনাই লোৱা। তাৰপিছত বাগানত যি পাবা সেইটোৱে লগাবা। ময়ো ভাবি আছোঁ খেতিত লগাম মানে কৰি থাকিম এতিয়ালৈকে। চোৱা, তুমি নিজে চোৱা আহি কিনে। ইমান ডাঙৰ বাৰী এটা বনাইছোঁ, এইটো ইফালে লগাইছোঁ, ইফালে লগাইছোঁ। খেতি কৰিবলৈ কাম নাইতো, চাকৰিৱালা মানুহ আজিকালি খেতিত লাগি আছে। কি কৰিম এতিয়ালৈকে? কি কৰিবা, আমাৰ অসমত তেনেকা চাকৰি আমি নাপাওঁ। ইমান ইণ্টাৰভিউ মাৰিলেও, পঢ়া লিখা কৰিলেও আমাৰ বহুত হেৰি কৰিব লাগে। কিবা কিবি কৰি আমাৰ চব্জি কৰি কেনে চলিব লাগিব। বুজি পালা না? অঁ, পাইছোঁ, বুজি পাইছোঁ। তোমাক যিমান সহায় কৰিব লাগে মই কৰিম, তুমি খেতি ষ্টাৰ্ট কৰা। ব'লা যাওঁ।